नमस्कार यूट्यूब स्वागत है आप सभी को सेटियास ब्लॉग में আজি মই যিডোখৰ ঠাইত উপস্থিত আছোঁ এইডোখৰ ঠাইৰ কথাটো প্ৰায় কিছুমান মানুহে জানে বাৰু আমি আগতে সৰুতে পঢ়িবলৈ পাইছিলোঁ যে অসমৰ পক্ষী উদ্যান দুখন আছে এখন হ'ল বৰদৈবাম বিলমুখ পক্ষী উদ্যান আৰু বাকীখনৰ কথাটো পাহৰিছোঁ বাৰু ইমান মনত নাই আৰু এই যিখন পক্ষী উদ্যান এখনৰ বিষয়ে মই আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ আৰু অকণমান দেখুৱাব বিচাৰিছোঁ আৰু বৰ্তমান পক্ষী উদ্যানখন মানে চাব পৰা যিটো টাৱাৰটোৰ অৱস্থা হ'ল এনেকুৱা গতিকে ভালদৰে ধৰিব পাৰিছে নাজানো আৰু বলকচোন ওপৰলৈ উঠি যাওঁ কি হৈছে চাওঁ উঠিব লাগিব অলপ ওপৰৰ পৰা উঠি আপোনালোকক সকলোখিনি কথা কৈ আছোঁ আৰু ইয়াৰ পক্ষী উদ্যানৰ অৱস্থাটো অকল আমি ওপৰলৈ উঠি আহিলোঁ একে পক্ষী যিটো নেকি আমাৰ টাৱাৰ পক্ষী উদ্যানখন চোৱা সেই টাৱাৰটো ওপৰলৈ উঠি অহা টাৱাৰটোৰ অৱস্থা প্ৰায় বেয়া হৈ গ'ল আৰু চৰকাৰে সিমান গুৰুত্ব নিদিয়া হ'ল কাৰণ সীমামূৰীয়া অঞ্চলত পৰিলে সীমামূৰীয়া অঞ্চলত পৰাৰ কাৰণে চৰকাৰে সিমান গুৰুত্ব নিদিয়ে ধেমাজি আৰু লখিমপুৰৰ মানে সীমাত প্ৰায় ওচৰে পাজৰে পৰে আৰু চাওকচোন এইখন যিখন যে নদী দেখিছে নদী এখন হ'ল এখন আগতে পুৰণি সোৱণশিৰি আছিলে মানে সোৱণশিৰি আছিলে পুৰণি সোৱণশিৰিৰ নদী আছিলে এখন বৰ্তমান এৰাসুতি হ'ল এতিয়া সোৱণশিৰি এইফালে নবয় তাৰমানে এইখন আমাৰ বুঢ়াসকলে কোৱা মতে এখন মানে 50 চনৰ আগতে সোৱণশিৰি নদীখন এইফালে দিয়ে বৈছিলে আৰু যেতিয়া ভূমিকম্প হ'ল 50 চনৰ পাছত এই নদীখন এইফালে নবৈ সিফালে গুচি গ'লগৈ আৰু সোৱণশিৰি বুলি ক'লে হয়তো কিছুমান মানুহে বুজি মানে চিনি নাপাবও পাৰে যিটো নেকি আমাৰ অসমৰ গেৰুকামুখত যিটো নেকি এটা ড্ৰেইন বনি আছে যে পাৱাৰ প্লাণ্ট সেই প্লাণ্টটোৰ যিখন নদী সেই নদীখনৰ কথা কৈছোঁ আৰু সীমা বুলি ক'বলৈ হ'লে এইটো প্ৰায় এই নদীখনেই সীমা বুলি ক'ব পাৰি লখিমপুৰৰ ধেমাজিৰ সীমামূৰীয়া অঞ্চল কাৰণে মানে জিলাৰ মুখ্য ব্যক্তিসকলে সিমান গুৰুত্ব নিদিয়ে আৰু বিলখন দেখিছে এখন বহুত প্ৰকাণ্ড ডাঙৰ বিল আগতে বহুত চৰাই চিৰিকটি বহুত কিবা কিবি আহিছিলে পানী দেখিছে গোটেই এখন প্ৰায় 1000 হেক্টৰমান মাটিৰ মানে এখন পৰিধি এখন বিল এখন আছিলে এতিয়ালৈ বাৰু কমিলে বহুত যথেষ্টখিনি কমিলে বিলখন প্ৰায় সৰু হৈ আহিলে বাম হ'ল আৰু এই বিলখনটো আছিলে প্ৰায় 50 চনৰ পাছৰ পৰা লাহে লাহে এখন বিলৰ নিচিনাই হ'ল আৰু চৰাই চিৰিকটিও বহুত থাকে বহুত মানে কিবা কিবি থাকে আৰু এই সময়ত এইফালৰ কিছুসংখ্যক ৰাইজৰ লগত আমাৰ গাঁৱৰ মানে বৰদৈবামৰ কিছুসংখ্যক ৰাইজৰ মানে যুদ্ধও হৈছিলে কাৰণ বিলখনৰ মাটি কিছুমান দখল কৰিছিলে এইফালৰ ৰাইজসকলে আৰু সেইবিলাক সম্পূৰ্ণ ঠিক ঠাক হ'লগৈ আৰু এইখন প্ৰায় এইফালে যিটো নেকি আমাৰ গোগামুখটো ঢকুৱা ৰোড এইফালৰ পৰা এইফালে যিটো গৈছে সেই তাৰলৈকে আছিলে বিলখন আৰু এইফালে যিটো নেকি আমাৰ বৰদৈবামৰ পৰা বাসুদেৱ ৰোড এইটো বাসুদেৱ ৰোডটো এই ইয়াৰ কাষলৈকে আছিলে এই পক্ষী উদ্যানখনৰ মানে মাটি গোটেইখন আৰু এতিয়া বৰ্তমান এইফালেদি এটা ৰাস্তাও বনাই দিছে এইফালেদি এনেকৈ কৰি এইফালেদি একেবাৰে সেই যিটো নেকি গোগামুখটো ঢকুৱাখনা ৰোড তাত গৈ পিনি লাগিছেগৈ কিন্তু ৰাস্তাটো ইমান নাথাকে পানীয়ে খান্দি পেলায় আৰু এই যিখন বিলখন এই বিলখন হোৱাৰ আগত মানে 50 চনৰ আগত যিখন বৰদৈবাম বাগান এই বাগানখন ইয়াৰলৈকে আছিলে প্ৰকাণ্ড ডাঙৰ এখন বাগান আছিলে বৰদৈবামৰ ইয়াতে মানে কলঘৰ চলঘৰ আছিলে বহুত ডাঙৰ বাগান আছিলে আৰু মানে গছ গছনি বহুত আছিলে আৰু মেচিন বহুত যেতিয়া নেকি ভূমিকম্প হ'ল ইয়াত গোটেই মানে এখন বিল হৈ গ'ল সম্পূৰ্ণৰূপে এখন বিল আৰু সেই তেতিয়াৰ পৰাই এখন পক্ষী উদ্যান হৈছিলে বাৰু লাহে লাহে মানে পক্ষী উদ্যান মানে চৰাই চিৰিকটি আহে বহুত দূৰৰ পৰা আহে ইয়াতে বহুত চৰাই চিৰিকটি মানে গোটেই নধৰা হৈ থাকে ইয়াত মানে চৰাই চিৰিকটি এতিয়াও যদি ইয়াত খনা হয় বহুত মেচিনাৰী কিবা লোহা লংগ বহুত কিবা কিবি ওলাব বুলি কৈ কিছুমান ৰাইজে পাইছেও বাৰু মানে ইয়াত তলত বহুত বস্তু সোমাই গ'ল বুলি কৈছে বৰদৈ বাগানৰ মানে বহুত লোহা লংগ মেচিনাৰী কিবা কিবি বহুত সোমাই গ'ল তললৈ আৰু এই যিটো পক্ষী উদ্যান হিচাপে কাগজে পত্ৰৰে মানে চৰকাৰৰ ওচৰত যিটো দাখিল হৈছিলে পক্ষী উদ্যান হিচাপে সেই কামটো কৰিছিলে ধেমাজি নে লখিমপুৰৰ এজন DC আছিলে তেওঁ এফালেদি ভ্ৰমণ কৰিবলৈ আহিছিলে কিবা কাৰণত আহিছিলে চাগে মানে বৰদৈবামটো মানে বাসুদেৱ ৰোডত এইফালে আহিছিলে এইফালে আহোঁতে তেওঁ দেখিছিলে মানে এইফালে যে চৰাই চিৰিকটি ইমান ধুনীয়া বিল এখন আছে ইয়াত চৰাই চিৰিকটি ভৰি পৰি আছে তেতিয়া মানে এই কাষৰীয়া মানে ৰাইজৰ লগত আলোচনা কৰিবৰ কাৰণে বেলেগ এদিন মানে আকৌ কথা পাতিলে ভালদৰে বহিলে আলোচনা কৰি মেলি তাৰপিছত মানে এইটো প্ৰায় 1996 মানত মানে স্থাপন হৈছে বুলি ক'ব পাৰি আৰু এই ঘৰটো যিটো ভিউ পইণ্ট মানে 3 মহলীয়া এটা
বনাই থোৱা আছে ঘৰ। আৰু এইফালে আপুনি দেখিব, এইফালে যিটো নেকি মানে গোগামুখটো ঢকুৱা ৰোড, তাৰ কাষতো টেঙাগৰা বুলি কয়। পাৰ হৈ আহিলে মানে ইফালৰ পৰা আহোঁতে তাতো এটা বনাই থোৱা আছে ভিউ পইণ্ট। আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় দেখিব। শেষত এইটোৱে কওঁ যে চৰকাৰে যদি এই প্ৰকৃতি উদ্যানটো লৈ পিনি অকণমান যদি গুৰুত্ব দিলেহেঁতেন, আজি যথেষ্টখিনি ভাল হ'লহেঁতেন। আজি এই ভিউ পইণ্ট যিটো টাৱাৰ, এই ঘৰটোৰ অৱস্থাও চাগে এনেকুৱা নহ'লহেঁতেন নেকি। বনাইছে কিন্তু বহুত ঘৰ বনাইছে। এইফালে ঠাইত আই বি কেইবাটাও বনাই থোৱা আছে। এইফালে যাওঁতে দেখিব আপোনালোকে কেইবাটাও আই বি বনোৱা আছে, কিন্তু কোনো কাম নাই মানে ইয়াত। মাজতে অলপ দিনৰ আগতে মানে কেইবাবছৰ মানৰ আগত এজন আছিলে ফৰেষ্টৰ মানুহ, তো কি লাভ আছে যদি গুৰুত্ব চাই ৰাইজৰ চৰকাৰৰ মানে গুৰুত্ব লাহে লাহে কমি আহিলে, নাইকিয়া হৈ গ'ল আৰু বুলি ক'লেও বেয়া নহয় এতিয়া প্ৰায়। আৰু এই পক্ষী উদ্যানৰ বিষয়ে যিমানখিনি কথা আপোনালোকৰ আগত মই উপস্থাপন কৰিছোঁ, গোটেইখিনি কথা মই সংগ্ৰহ কৰা আচলতে। যিখিনি শুনিছোঁ সেইখিনি আপোনালোকৰ আগত কৈছোঁ, আৰু ইয়াৰ বিষয়ে আৰু কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম বাৰু। পাছৰ এটা ভিডিঅ' বনাম মই ভালদৰে, যিহেতু মানে এনেই অলপ আপোনালোকক থুলমূলকৈ জনাই থৈছোঁ, আৰু পাছত এটা সম্পূৰ্ণ মানে ডিটেইলভাৱে জনাম এটা। আৰু আজিলৈ ইমানতে এৰিলোঁ, আকৌ লগ পাম। ধন্যবাদ।